এতিয়া উপস্থিত আছোঁ লুইতপৰীয়া থিয়েটাৰৰ আখৰা গৃহত আৰু এই আখৰা গৃহৰ পৰা আপোনালোকক কিছু মঞ্চ মুহূৰ্তৰ লগতে আপোনালোকক জনাব বিচাৰিছোঁ নয়নদাৰ কিছু মতামত। তো আমি নয়নদাৰ ওচৰলৈ আহিম। নয়নদা, এইখন আপোনালোকৰ চিৰিয়াখানাৰ বাঘ, যিখন অভিজিত ভট্টাচাৰ্যই ৰচনা আৰু পৰিচালনা কৰিছে, ইমান ধুনীয়া এখন নাটক, সেইখন লৈ আপুনি মানে কিমান আশাবাদী? বহুতেই আশাবাদী। ইমান দিনে মোক আচলতে ক'ব গ'লে সকলোৱে চকলেট হিৰ' হিচাপে চাই আছিলে, খুব ৰোমান্টিক চফ্ট কেৰেক্টাৰ কৰি আছিলোঁ, কিন্তু এইখনত টোটেলি অলপ বেলেগ ধৰণৰ কিবা এটা নতুন কিবা এটা পাইছোঁ আৰু তোমালোকে দেখিলাই আখৰা। গতিকে তাত কৰিবলৈ বহুতখিনি স্ক'প আছে, যথেষ্ট কষ্ট কৰিছোঁ, যথেষ্ট শিকিবলগীয়া আছে, কৰিবলগীয়া আছে, কিন্তু মনে প্ৰাণে যিমান পাৰোঁ চেষ্টা কৰিছোঁ, কষ্ট কৰিছোঁ, কেৰেক্টাৰটো যিমান পাৰোঁ ফুটাই তুলিব কাৰণে। হয়, আৰু এইখনত আপোনাৰ যিটো কেৰেক্টাৰ, বিশেষকৈ আপোনাৰ কেৰেক্টাৰটো বহুত কমপ্লিকেটেড হয়। গতিকে এই কেৰেক্টাৰটোৰ বিষয়ে আপুনি আমাৰ চেনেলৰ পৰা ৰাইজক কিবা জনাব বিচাৰে নেকি? নহয়, মানে মই কৈছোঁ যে সদায় মোকতো চফ্ট ৰোমান্টিক কেৰেক্টাৰ দেখা পাই আহিছে, এইটো খুব বলিষ্ঠ এটা কেৰেক্টাৰ, আৰু অভিজিত দাক ধন্যবাদ জনাইছোঁ, অভিজিত ভট্টাচাৰ্যদেৱক, যে মোৰ ওপৰত বিশ্বাস কৰি ইমান এটা স্ক'প থকা এটা কেৰেক্টাৰ বনালে তেওঁ। গতিকে সঁচাকৈ তেখেতক ধন্যবাদ আন্তৰিকভাৱে মই জনাইছোঁ, আৰু চেষ্টা কৰিম আমি যিহেতু দৰ্শকৰ ওচৰত সদায় দায়বদ্ধ যে কেৰেক্টাৰটো ভাল কৰিব লাগিব, নাট্যকাৰৰ ওচৰত দায়বদ্ধ, প্ৰযোজকৰ ওচৰত দায়বদ্ধ, গতিকে যথেষ্ট কষ্ট কৰা হৈছে। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল নাটকখন অকল মই কৰি পেলাই একো কৰিব নোৱাৰোঁ, আমাৰ যিটো টিম, দলীয় যিটো হেৰি লাগে, টিম ৱৰ্কটো খুব ভাল। গতিকে সকলোৰে ছাপোৰ্ট আছে, আমি নজনা কথাটো ইজনৰ পৰা শিকিছোঁ, সিজনৰ পৰা গুণিন্দা আছে, হিৰোদা আছে, জ্যেষ্ঠ অভিনেতাসকল, আমি তেওঁলোকৰ পৰা শিকিছোঁ, তেওঁলোকে আমাক বিভিন্ন ভুল ত্ৰুটিবিলাক দেখাই দিছে, মই কাৰোবাৰ ভুল দেখিছোঁ, গতিকে খুব ধুনীয়া এটা টিম এটা আছে। গতিকে নাটকখন যে ছাকচেছফুল, অকল মই আচলতে তেনেকুৱা নাটক নহয়, অকল এজন অভিনেতা ফালিব নোৱাৰে, গতিকে গোটেই টিম ৱৰ্কটো ভাল। সেইকাৰণে মই দৰ্শকক এইটোৱে কওঁ, চাই ভাল পাব। নাটক চাবলৈ যদি বিচাৰে তেতিয়া আমাৰ এই বাঘখন বা চিৰিয়াখানাৰ বাঘ বা বাকীকেইখন নাটকো খুব ধুনীয়া মননশীল নাটক। আৰু এই চিৰিয়াখানাৰ বাঘ এখন নাটক, এই নাটকখনৰ গানবিলাকো খুব ভাল হৈছে, লগতে গানৰ আপোনাৰ ভিডিঅ' কোৰিঅ'গ্ৰাফ হওক বা মানে চংটোৱে হওক, সঁচাকৈ খুব আমাৰ এটা গান কৰিছে অজয় ফুকনে, আৰু অজয় গান মানে হিট থিয়েটাৰ গান, গতিকে ইতিমধ্যে দীক্ষুৱে কণ্ঠদান কৰা গানটো কাজলী দুচকুত বুলি অলৰেডি ভাইৰেল হৈছে, খুব ভাল পাইছে। ভিডিঅ' কৰিম আমি, অকণমান পলম হ'ব, গতিকে সেই গানটো ভাল হৈছে। আৰু বিশেষকৈ আৱহ সংগীতৰ ক্ষেত্ৰত কওঁ, কুশল দাস আৰু মণ্টু দাস, তেওঁলোক দুজনে নাটকখনত অলপ ব্যতিক্ৰমী ধৰণৰ মানে আৱহ সংগীত, বেকগ্ৰাউণ্ড মিউজিক অলপ ব্যতিক্ৰমী হৈছে, আৰু সেইটোৱে মোক আমাক যথেষ্টখিনি ছাপোৰ্ট কৰিছে মিউজিকে। গতিকে কাৰণ এখন নাটক অকল ডাইলগ কৰি থাকিলে নহ'ব, যিকোনো ধৰণৰ মিউজিক বাজিলেও অভিনেতাসকলে অসুবিধা পায় অভিনয় কৰি, গতিকে ইমান ধুনীয়া সংগীত সংযোজন কৰা হৈছে, গতিকে ছেটিছফাই নাটকখন খুব ওপৰলৈ যাব। মানে আপুনি এইটো ক'ব বিচাৰে যে আপুনি এই চিৰিয়াখানাৰ বাঘ, যিখন অভিজিত ভট্টাচাৰ্যৰ নাটক, সেইখন লৈ আপুনি খুবেই আশাবাদী? খুবেই আশাবাদী, আৰু অকল এখন নাটকৰ কথা ক'লেও নহ'ব, আমাৰ বাকী দুখন নাটকো আছে, প্ৰবীণ ৰাজৰ মায়াবী নিশাৰ প্ৰেম আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ চকু পানীৰ সেন্দুৰ, সেই দুখন নাটকো বেলেগ বেলেগ ধৰণৰ। আমি এটা বেলেগ ধৰণৰ কৰিছোঁ, ভিন্ন ধৰ্মী নাটক। আৰু মই লুইতপৰীয়া থিয়েটাৰলৈ অহাৰ কাৰণটোৱেই হ'ল, আগৰ কেইবছৰত ইয়াত ভাল নাটক হৈছে বুলি শুনিছিলোঁ, মানুহৰ মুখত, দৰ্শকৰ মুখত, যে লুইতপৰীয়া থিয়েটাৰে ভাল নাটক কৰে, আৰু এইবাৰ আহি মই অনুভৱ কৰিছোঁ সঁচাকৈ নাটকৰ ওপৰত গুৰুত্ব দিয়া হয়, সুন্দৰ নাটক। গতিকে তিনিখন নাটকে, চকু পানীৰ সেন্দুৰ হওক বা মায়াবী নিশাৰ প্ৰেম হওক আৰু চিৰিয়াখানাৰ বাঘ, গোটেইকেইখন ভিন্ন আছিল, ভিন্ন ধৰণী মৌলিক নাটক, ক'ৰবাত ছাছপেন্স আছে, ক'ৰবাত একশ্যন আছে, ক'ৰবাত ট্ৰেজেডি আছে, তিনিখন ভিন্ন ধৰণৰ। হয়, মানে এতিয়া এটা কথা গম পাইছোঁ যে লুইতপৰীয়াৰ মঞ্চৰ পৰাই দৰ্শকে খুব আমোদজনক তিনিখন নাটক উপভোগ কৰিব পাৰিব। এই পোনপ্ৰথমতে আমি আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ, আৰু এই বছৰৰ আপোনাৰ নাট্য জীৱনলৈ মানে অনেক শুভকামনা আৰু মৰম যাচিছোঁ। আপুনি বহুত বছৰৰ পিছত আকৌ এবাৰ নতুনকৈ লুইতপৰীয়া থিয়েটাৰত আহিছে, ভ্ৰাম্যমাণ জগতত খোজ পেলাইছে, গতিকে আপোনাৰ অনুভৱটো কেনেকুৱা? প্ৰথমে মই FC ক্ৰিয়েশ্যন এই ইউটিউব
চেনেলটোৰ যিখিনি কৰ্মকৰ্তা তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে তেওঁলোকৰ বহুমূলীয়া সময় উলিয়াই মোৰ ওচৰলৈ আহিছে, মোৰ লগত কথা পাতিছে। তেওঁ সুধিছে যে বহু বছৰ বিৰতিৰ পাছত মই আকৌ ভ্ৰাম্যমাণলৈ আহিছোঁ। বহু বছৰ বিৰতিৰ পাছত ভ্ৰাম্যমাণলৈ আহি মোৰ সঁচাকৈ বহুত ভাল লাগিছে। নাটকৰ প্ৰতি সৰুৰ পৰা দুৰ্বলতা এটা আছে। মই যেতিয়া তৃতীয় শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই মই মঞ্চত অভিনয় কৰিছোঁ। গতিকে সেই দুৰ্বলতাখিনি মানে এতিয়াও আছে, মানে এৰিব পৰা নাই। আৰু নিচা বুলি যিটো কয় মানে সেই নিচাটোৱে মোক আকৌ মানে ভ্ৰাম্যমাণত আহিবলৈ মানে জোৰ কৰিছে, মানে বাধ্য কৰাইছে একচুৱেলি। কাৰণ মই মাজতে চাকৰি কৰি আছিলোঁ, বেংকৰ চাকৰি বাদ দি মই আকৌ মানে নাটকৰ মাজলৈ ঘূৰি আহিছোঁ। ভ্ৰাম্যমাণ থিয়েটাৰত খোজ পেলাইছোঁ। মই এতিয়া বৰ্তমান লুইতপৰীয়া থিয়েটাৰত আছোঁ। আৰু এইবাৰ আমাৰ 2019-20 বৰ্ষৰ যিকেইখন নাটক আছে, এখন নাটক হ'ল আমাৰ চিৰিয়াখানাৰ বাঘ, স্বনামধন্য নাট্যকাৰ আমাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ। খুব ভাল নাটক, সুন্দৰ কাহিনী, তেখেতৰ পৰিচালনাৰে আমি কৰিছোঁ। অলপ আগতে আমি সেইখনৰে ষ্টেজ ৰিহাৰ্চেল কৰি আছিলোঁ। খুব ভাল ডাইলগ, আৰু আপোনালোকে গম পাইছেই চাগে মোৰ মানে কণ্ঠ একেবাৰে মানে হেৰি হৈ গৈছে। ডাইলগ মানে খুব জোৰ থকা ডাইলগ, মানে দৰ্শকক খুব আকৰ্ষণ কৰিব পৰা চৰিত্ৰ এটা মই প্লে কৰি আছোঁ। আৰু মই খুব সেই কেৰেক্টাৰটো কৰি মই খুব ছেটিছফাই। মোৰ খুব ভাল লাগিছে। বহুত বছৰৰ মূৰত মই তেনেকুৱা এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ পাইছোঁ। আৰু তাৰ বাহিৰে দুখন আৰু নাটক আছে। এখন হৈছে চকুপানীৰ সেন্দুৰ, আমাৰ ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰীৰ ধ্ৰুৱদা, তেখেতৰ নাটক চকুপানী সেন্দুৰ। আৰু এখন আছে কবিন ৰাজৰ মায়াবী নিশাৰ প্ৰেম। গোটেইকেইখন নাটকেই খুব সুন্দৰ নাটক। আমি চেষ্টা কৰিছোঁ দৰ্শকৰ মাজলৈ ভালদৰে উলিয়াই নিবলৈ। আপোনালোক আহক, চাওক আৰু আশীৰ্বাদ কৰিব, আমি যাতে সফল হ'ব পাৰোঁ। লগতে আমাৰ ভাইটিৰ যিটো FC ক্ৰিয়েশ্যন ইউটিউব চেনেল, সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু যিমান ভিডিঅ' তেওঁ শ্বেয়াৰ কৰে গোটেইখিনি আপোনালোকে শ্বেয়াৰ কৰিব। আমাৰ খুব ভাল আৰ্টিষ্ট নয়নদাৰ লগত আপোনাৰ যিটো আপুনি এই বছৰ নয়নদাৰ লগত আপুনি মনত সোমাইছে লুইতপৰীয়া থিয়েটাৰ, আপোনাৰ কেনেকুৱা এটা লাগিছে নয়নদাৰ লগত এক্টিং কৰিব পাই? নয়নদাৰ লগত মই আগতে শ্বুটিং কৰিছোঁ কিবা কিবি, কিন্তু ষ্টেজত মই প্ৰথম নয়নদাৰ লগত অভিনয় কৰিছোঁ আৰু খুবেই ভাল লাগিছে। অকল নয়নদা বুলি নহয়, গুণেনদা আছে আমাৰ, গুণেন শৰ্মা। গুণেনদাৰ পৰা যথেষ্টখিনি মই ষ্টেজৰ কথা শিকিবলৈ পাইছোঁ, নয়নদাহঁতৰ পৰা শিকিবলৈ পাইছোঁ। গুণেনদা, নয়নদা আটাইখিনি বহুত ছাপোৰ্ট কৰে। কিবা এটা যদি মই কৰিব পৰা নাই মই নিজেও সুধোঁ বা তেখেতসকলে মোক দেখাই দিয়ে। আৰু মই নিজকে সৌভাগ্যৱতী বুলি ভাবিছোঁ যে তেনেকুৱা কেইজনমান বা কেইগৰাকীমান ব্যক্তিৰ লগত, অভিনেতাৰ লগত মই অভিনয় কৰিবলৈ পাইছোঁ। হয়। তো ঠিক আছে, আপোনালোকে দেখিলে এয়া আমাৰ জিমিবা। তেখেতে এখন খুব ভাল চিৰিয়েলত অভিনয় কৰি আছিলে, হয়তো এতিয়া থিয়েটাৰৰ কাৰণে এইটো স্থগিত ৰাখিব লগা হৈছে। তো ঠিক আছে, লগ পাব, আপোনালোকে আহিব, লুইতপৰীয়া থিয়েটাৰ চাওক, জিমিবা আশীৰ্বাদ কৰক, তেওঁ যাতে তেওঁৰ এই নাট্য জীৱন আৰু আগবঢ়াই নিব পাৰে। তো বা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। একদম অসমবাসী ৰাইজলৈ মই অনুৰোধ জনাইছোঁ, আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদে আমাৰ অমূল্য সম্পদ, আৰু আমি যাতে আগুৱাই যাব পাৰোঁ। লুইতপৰীয়া থিয়েটাৰ যাতে এই বছৰ সফল হয়। নমস্কাৰ, প্ৰথমতে আমি আপোনাক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। লগতে লুইতপৰীয়া থিয়েটাৰৰ লগতে আপোনালৈ অলেখ শুভকামনা আৰু মৰম যাচিছোঁ। দৰ্শকসকল, এতিয়া আমাৰ লগত আছে এয়া গুণেনদা, লুইতপৰীয়া থিয়েটাৰৰ এগৰাকী অন্যতম অভিনেতা, যিটো এটা খুব মানে আকৰ্ষণীয় কেৰেক্টাৰত তেখেতে এটা চৰিত্ৰত সোমাই গৈছে থিয়েটাৰখনত, নাটককেইখনত বিশেষকৈ। গতিকে গুণেনদা, আপুনি এই লুইতপৰীয়া থিয়েটাৰ সম্পৰ্কে আৰু ধৰক যিকেইখন মানে 3খন ভিন্নধৰ্মী নাটক, খুব ভাল নাটক কেইখন, এই নাটককেইখন সম্পৰ্কে আপুনি আমাৰ দৰ্শকক কি ক'ব বিচাৰে? প্ৰথমতে বাৰু চেনেলটোক আন্তৰিক ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হ'ল লুইতপৰীয়া থিয়েটাৰ মই যোৱা বছৰো আছিলোঁ। লুইতপৰীয়া থিয়েটাৰে আল্টিমেটলি যোৱা বছৰো খুব ভাল নাটক কৰিছে। এইবাৰো ভিন্নধৰ্মী 3খন নাটক আমি লৈছোঁ। ধ্ৰুৱজ্যোতি শৰ্মাৰ চকুপানী সেন্দুৰ, অভিজিত দাৰ চিৰিয়াখানাৰ বাঘ, আৰু কবিন ৰাজৰ মায়াবী নিশাৰ প্ৰেম। 3খনেই এটা ভিন্ন চৰিত্ৰ, মানে 3খনতেই মই ভিন্ন চৰিত্ৰ ৰোল কৰিছোঁ, আৰু নাটকৰ সোৱাদটো 3খনতেই বেলেগ বেলেগ। গতিকে অভিজিত দাৰ নাটকখনটো আজি তোমালোকে দেখিলে, গতিকে সেইখন খুব সুন্দৰ নাটক হৈছে। চকুপানী সেন্দুৰ খুব সুন্দৰ নাটক হৈছে, আৰু মায়াবী নিশাৰ প্ৰেমো আমাৰ বৰ সুন্দৰ, 3টা ভিন্ন ৰসী কাহিনী, বৰ সুন্দৰ নাটক। গতিকে মই আশা কৰিম আমাৰ লুইতপৰীয়া থিয়েটাৰ এইবাৰৰ নাটক খুব ভাল হ'ব, আৰু লুইতপৰীয়া থিয়েটাৰ মানুহে চাবলৈ যোৱা বছৰ যেনেকৈ আহিছিল এইবাৰো আহিব, আমি সেইটো আশা কৰিম। আৰু মোৰ
অনুভৱ এইটোৱেই যে এইবাৰ মই অকণমান বেলেগ ধৰণৰ ৰোল কৰিছোঁ, নিগেটিভ ৰোল কৰিছোঁ, মই আগতে কৰা নাছিলোঁ, প্ৰথম কৰিছোঁ, সেইটো কাৰণে মোৰ কাৰণে এটা চেলেঞ্জ যে মই নিগেটিভ ৰোলত কিমানখিনি ছাকচেছ হ'ব পাৰোঁ, কিমান দিব পাৰিম আৰু সেইটো মই ট্ৰাই কৰিম যিমানখিনি পাৰোঁ। আৰু লগতে গোটেইকেইজন নাট্যকাৰকে ধন্যবাদ জনাইছোঁ এইকাৰণে বেলেগ বেলেগ ধৰণৰ কেৰেক্টাৰ তেওঁলোকে মোক দিছে। আৰু অসমবাসীক চেনেলটোৰ জৰিয়তে আহ্বান জনাম, আমাৰ লুইতপৰীয়া থিয়েটাৰ চাওক। আমাৰ লুইতপৰীয়া থিয়েটাৰে সদায় মৌলিক নাটক কৰি আহিছে আৰু আমাৰ প্ৰযোজক মহোদয়ে সদায় মৌলিক নাটক কৰাৰ পক্ষপাতি, গতিকে যদি ভ্ৰাম্যমানৰ মৌলিক নাটক চাবলৈ আহে তেতিয়াহ'লে লুইতপৰীয়া থিয়েটাৰ চাওক আৰু আমাক কিছু উৎসাহিত কৰক, তাত মৌলিক নাটকৰ হেৰিটো পাব। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ সুনীতা। আপোনাৰ ভ্ৰাম্যমান জগতত কিমান বছৰ হ'ল? মোৰ বৰ্তমান 8 years ৰানিং চলি আছে। 8 বছৰ ৰানিং চলি আছে। যোৱা বছৰ আপুনি কোনখন থিয়েটাৰৰ লগত জড়িত আছিল? মই আপোনাৰ হিমাদ্ৰী থিয়েটাৰ বুলি এখন আছে। হয় হয়, হিমাদ্ৰী থিয়েটাৰ, হয় হয়। বৰ্তমান আপুনি লুইতপৰীয়া থিয়েটাৰত, হয় বৰ্তমান লুইতপৰীয়া থিয়েটাৰত আপুনি কীবৰ্ড হিচাপে কাম কৰি আছে। কীবৰ্ডিষ্ট ছিংগাৰ। ছিংগাৰৰ লগতে বঢ়িয়া বঢ়িয়া নিশ্চয় ৰাইজে ভাল পাব আপোনালোকক। আমি অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক। ঠিক আছে, আপুনি পৰিচয়টো দিলেই, যিহেতু আপুনি এজন ভাল কীবৰ্ডিষ্টৰ লগতে ভাল ছিংগাৰ। আমি বিচাৰোঁ আপুনি এজন ভাল ছিংগাৰৰ লগতে ভাল কীবৰ্ডিষ্ট থাকিবই আপুনি, এইটো সঁচা। ভ্ৰমণত আপুনি গান লিখক, গান দিয়ক, আমি আশা কৰোঁ। ধন্যবাদ।